हेलो फ्रेंड्स সকলকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো মোৰ চেনেলটো যদি প্ৰথম আহিছে তেতিয়ালে আপুনি সাবস্ক্ৰাইব কৰি দিব আৰু লগতে সাইডত যেটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি দিব আৰু তাৰ লগতে মোৰ আগৰ যিখিনি ভিডিও আছে সেই ভিডিওসমূহ যদি চোৱা নাই তেতিয়ালে নিশ্চয় এবাৰ চাব আহক তেতিয়ালে ভিডিওটো আৰম্ভ কৰো তো বন্ধুসকল আজি মই যেটো ভিডিও লৈ আহিছো জিঅ'ৰ ওপৰত তো জিঅ'ৰ ফালৰ পৰা আমি বহুত কিটা প্ল্যান পাও যেনেকৈ মান্থলি প্ল্যান পাও 2 মাহৰ কাৰণে প্ল্যান পাও বা 3 মাহৰ কাৰণে আৰু লগতে 1 বছৰৰ তেনেকুৱা ধৰণৰ প্ল্যান বিলাক পাও আৰু তাৰ লগতে আমি কি পাও টপ আপ ভাউচাৰ বিলাক পাও যেনেকৈ 10 টকা 20 টকা 50 টকা তেনেকুৱা টাইপৰ টপ আপ ভাউচাৰ বিলাক পাও আৰু যেতিয়া এই ভাউচাৰ বিলাক আমি ৰিচাৰ্জ কৰিলে আমি টক টাইম পাও লগতে তাৰ লগত ডাটা পেকও পাও তো যেতিয়া আমি এই টপ আপ ভাউচাৰ বিলাক ৰিচাৰ্জ কৰিলে এনেকুৱা টাইপৰ মেইন বেলেন্স বিলাক স্ক্ৰিনত দিয়া ধৰণে শো কৰি থাকে আমাৰ তো এই মেইন বেলেন্সৰ পৰা আমি আদাৰ্স নাম্বাৰত কল কৰিব পাৰো কিন্তু যেতিয়া আমাৰ কল কৰিব নালাগে তেতিয়া আমাৰ এই ৰিচাৰ্জ বিলাক কি হৈ যায় থাকি যায় তো এই ৰিচাৰ্জৰ পৰা আমি কি কৰিব পাৰো আকু ডাটা পেক এক্টিভ কৰি ল'ব পাৰো এতিয়া এই ডাটা পেক খিনি কেনেকৈ এক্টিভ কৰিম তো ইয়াৰ কাৰণে মই প্ৰসেসটো দেখুৱাই আছো আপোনালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাব তো হক তেতিয়ালে ভিডিওটো আগলৈকে লৈ যাও তো প্ৰথমে আপোনালোকে কি কৰিব যেটো মাই জিঅ এপ আছে সেই এপটো গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত সেই এপটো ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত স্ক্ৰিনত শো কৰি আছে যে মোৰ এখিনি বেলেন্স আছে 11.97 বুলি শো কৰি আছে মোৰ যেটো বেলেন্স তেতিয়া কি কৰিব যেটো ৰিচাৰ্জ বুলি অপচন আছে তাতে আহিব তাতে অহাৰ পিছত টপ আপ পাব টপ আপ তাৰ লগতে 4G ডাটা ভাউচাৰ এটা কি কৰিব পাৰে যেটো 4G ডাটা ভাউচাৰ এই 4G ডাটা ভাউচাৰটো আপোনালোকে এই যিখিনি মেইন বেলেন্স আপোনাৰ একাউণ্টৰ সেই মেইন বেলেন্সৰ পৰা এক্টিভ কৰি ল'ব পাৰে যেনেকৈ 11 টকা 21 টকা 51 টকা 101 টকা এনেকুৱা টাইপৰ ভাউচাৰখিনি আছে তো ইয়াৰে যেটো মোৰ মেইন বেলেন্সটো কম আছে তো মই 11 টকাটো এক্টিভ কৰিব পাৰো তো বাই বুলি আছে অপচন তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ওপৰত দিয়া আছে ইউজ ইয়োৰ একাউণ্ট বেলেন্স 11.97 বুলি দিয়া আছে তো পে নাও বুলি দিবা ক্লিক কৰি দিবা তাতে ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো ভাউচাৰ সেই ভাউচাৰটো এক্টিভ হৈ যাব তাৰপিছত এক্টিভ হোৱাৰ পিছত আপুনি ডান কৰি দিলে হল ডান কৰি দিয়াৰ পিছত সেই ভাউচাৰটো আপোনাৰ এক্টিভ হৈ গল এতিয়া যদি মই সেই ভাউচাৰটো আপোনাক দেখাও হয় নে নাই বুলি তো মাই প্লেনত যাবা তাতে যোৱাৰ পিছত একদম তলত সেই ভাউচাৰটো দেখাব পাৰা এটো 11 টকাৰ যেটো আমাৰ ডাটা 800 MB শো কৰি আছে তো এনেকুৱাকৈ আপোনালোকে সেই মেইন বেলেন্সৰ পৰা ডাটা ভাউচাৰ এক্টিভ কৰিব পাৰে যদি ভিডিওটো ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব আৰু যদি কিবা কমেন্ট দিব খোজে কমেন্ট দিব আৰু মোৰ যিখিনি বাকি ভিডিও আছে সেই ভিডিওবিলাকো চাব তো সেই ভিডিওৰ পৰা আপুনিও কিবা নহয় কিবা শিকিব পাৰিব থ্যাংক ইউ